নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক অল এবাউট ইন এছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ভাল খবৰ দিবলৈ আহিছোঁ মই, যিসকলে টিকটক কৰিছিল সেইসকলৰ বাবে। আপোনালোকে জানেনে, ভাৰতত যেতিয়া টিকটকটো বন্ধ কৰি দিলে তেতিয়া ভাৰতে আৰু এটা এপছ মুকলি কৰি দিছে। সেই এপছটো হৈছে চিংগাৰী। আপোনালোকে যেনেকৈ টিকটকত ভিডিঅ' বনাইছিল তেনেকৈ হয় এপছটো। চ' বন্ধুসকল, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাৰ পৰা আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব পাৰিব আৰু আকৌ আগৰ টিকটকৰ নিচিনাকৈ ভিডিঅ' বনাব পাৰিব। এতিয়া মই সকলোবোৰ প্ৰচেছ মই ভিডিঅ'টোত দেখাই আছোঁ, কেনেকৈ কি কৰিব লাগে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু সহজতে বুজি ল'ব পাৰিব। থেংক ইউ। এতিয়া আপোনালোকে গুগল প্লে ষ্ট'ৰত গৈ এপছটো ডাউনলোড দি ল'ব, চিংগাৰী বুলি তাত টাইপিং কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেকৈ ওলাই আহিব অ'পেন কৰাৰ লগে লগে। তাৰপিছত এনেকৈ স্ক্ৰল ডাউন কৰাৰ পিছত ভিডিঅ'বোৰ আহি যাব। এতিয়া আপুনি ভিডিঅ' কেনেকৈ কৰিব, ইয়াতে গৈ আগৰ যেনেকৈ ফেচিলিটিটো আছিল তেনেকুৱাই হয়। টাইমাৰ, ফিল্টাৰ, ৰান, ফ্লাছ সকলোবোৰ আছে। তাৰপিছত আপোনালোকে প'ষ্ট কৰি দিব। চ' প'ষ্ট কৰাৰ পিছত এনেকৈ গুচি যাব।